আজি আহিলোঁ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকক ভিডিঅ' আমাৰ গাঁৱৰে নদী কিনাৰৰ দৃশ্যখিনি দেখুৱাম বুলি ভাবিছোঁ। তো চাওক আপোনালোক দেখিছে কি মজা, এইটো কি মজা লাগিছে দেখিছে। এইফালে দেখাম আপোনালোকক, চাব মানে মাছ ধৰিছে, মাছ ধৰিব মানে ধৰা নাই, এইটো লাঙি পাতিব। তো সেইটো লাঙিটো দেখাম কিমান ডাঙৰ, সেইটো আপোনালোকে দেখি গম পাব। পানী শুকাই গৈছে, বহুত শুকালে। তো আপোনালোকক দেখাবলৈ বুলি আজিও আহিলোঁ। পানী অলপ বাঢ়িল, চাব কেনেকুৱা থাকে। তো চাই থাকক। সেইটো এইফালে জিঅ' বেগ বনি আছে আকৌ। এইফালে আছে মানে লাঙি পাতিব, চাই ল'ব। এইখন আছে নাও। প্ৰায় নদী মানে সকলো চব শুকাই গ'ল আৰু আগতে বহুত শুকাই আছিলে। আগতে পানীখিনি আছিলে চব শুকাই গৈছিলে। তো এতিয়া এইখিনি চব মানে পানী হৈছে এতিয়া বৰষুণৰ বতৰৰ কাৰণে। তো ব'লক দেখুৱাবলৈ চেষ্টা কৰিম, কি দেখুৱাব পাওঁ বাৰু। এতিয়া নাৱত উঠোঁগৈ বুলি আহিছোঁ। তো গাইজ এতিয়া আমি নাৱত উঠিবলৈ সাজু হৈছোঁ। এইফালে দুখন নাও ৰেডি হৈ আছে। তো এইফালে ড্ৰাইভাৰ আমাৰ নাও ড্ৰাইভাৰ এইফালে উত্তম আছে ইয়াতে। তো চলো। তো গাইজ এতিয়া ওলাই দিলোঁ এতিয়া নদীৰ মাজত। এতিয়া চাওক পৰিৱেশ মাজতে আছোঁ আৰু এইফালে এনেকৈ চাওক, বঢ়িয়া বঢ়িয়া মজা লাগিছে গাইজ। এতিয়া নদীৰ মাজতে আৰু শুদ্ধ পাই গ'লে। নাৱত ফাৰ্ষ্ট টাইম উঠিছোঁ, বোটত উঠিছোঁ বাৰু, এনেকৈ নাৱত উঠা নাই মানে এইখন। তো এইখিনি মেটেকা চাওক আমাতকৈ ফাৰ্ষ্ট গৈছে। ৰাতি মাৰো নেকি? হাঁহিব হাঁহ নেকি? হাঁহিব হাঁহ বগৰী ন? এই মাটিখিনি কৈ থকা আগতে কেলৈ লাগিছে? আমি গৈ আছোঁ যে সেইখন লাগিছে ন? হে জাল মাৰিছে ইয়াত।